নমস্কাৰ গাইজ, আপোনাক আকৌ এটা নতুন এপিছডলৈ স্বাগতম জনাইছোঁ। তো বৰ্তমান আমি হোটেলতে আছোঁ। তো এতিয়া আজি আমাৰ দিনটো হৈছে গুৱাহাটী যোৱা দিন। বহুত বেয়া লাগি আছে মন চন। তো এইফালে বৰা শুই আছে, উঠাত অলপ দেৰি হৈ গ'ল আমাৰ। হা বৰা? ঠাণ্ডা ইয়াত কিন্তু ঠাণ্ডা, আপোনালোকে ৱেডাৰ চাওক, বিৰাট ঠাণ্ডা। ৰাতি কাপোৰ লৈ শুব লগা হৈছে, ফেন চেন চলোৱা নাই, একদম মানে বৰষুণ ডাৱৰীয়া বতৰ। মানে আমি কিন্তু গৰম নাপালোঁ ন? গৰম নাপালোৱে আমি। তো সেইটো বস্তু ভাল লাগিছে। তো এতিয়া মই যাওঁ, পটাপট গা ধুই লওঁ। তই কি কৰিবি? তই গা ধুলি? মই গাটো ধুই লওঁ, গাটো ধুই অলপ বস্তু কিনিব আছে ফ্লাইটত, ঠিক আছে? তো সেইখিনি কৰি লৈ পেক কৰি ওলাই আছোঁ। তো ফাইনেলি আজি ইমান দিন থকাৰ পিছত আমি যাবলৈ ওলাইছোঁ। বেয়াও লাগি আছে আৰু ভালো লাগিছে। একচুৱেলি বহুতখিনি কাম পেণ্ডিং হৈ আছে গুৱাহাটীত। কি দাস? ভাল লাগিল ট্ৰিপটো। এক্সেপ্ট কৰি পুৰা ৰেডি আমি এতিয়া যাওঁ। তলত গাড়ী ৰখি আছে আৰু অকণমান প্ৰব্লেম চলি আছে বেগক লৈ পেলাই, কাৰণ ৱেইটটো মিলা নাই। 15 কিলোতকৈ ওপৰ হ'ব নোৱাৰিব লাগেজ বেগটো। তো সেইটো মিলাবৰ কাৰণে চাই আছোঁ। আৰু একচুৱেলি ব্ৰেকফাষ্ট কৰা নাই এতিয়ালৈকে, আৰু ফ্লাইটত এনেকৈ খাবলৈ মন নাই, ইমান এক্সপেঞ্চিভ হয় ফ্লাইটত। তো ইয়াতে চাই যদি পাওঁ ব্ৰেকফাষ্টটো ইয়াতে কৰি যাম আৰু। আমি আছিলোঁ চালদানা পাম্পছ 2, এইটো উটপিয়া হলিডেজ বুলি। ভাল লাগিলে এপাৰ্টমেণ্টটো আহি পেলাই। তো আমাৰ অলৰেডি গাড়ী আহি গৈছে ইয়াতে, গাড়ী ৰেডি হৈছে, আমি উঠিলোঁ এতিয়া। তো দাদাই আমাক এতিয়া এয়াৰপৰ্টৰ ওচৰত ৰখাই থৈ গৈছে ব্ৰেকফাষ্ট কৰাবৰ কাৰণে। বেয়া ভোক লাগিছে আৰু আমাৰ ইয়াতে অলপমান খোৱা চোৱা কৰিলোঁ। খোৱা চোৱা কৰি অকণমান আগত আপোনাৰ এইটো ব্ৰিজখন ক্ৰছ কৰি পেলাই এয়াৰপৰ্টটো আহি গ'ল। তো খাই লওঁ নেকি? খাই লওঁ। তো গাইছ, আমাৰ চব খোৱা বস্তু আহি গ'ল। ভাত, দালি, মাংস, অমলেট চাইজ চাই পাগল হৈ গৈছোঁ। অমলেটৰ চাইজটো চাচোন। হা বৰা? অমলেটৰ চাইজ কেনেকুৱা? হা? দৈত্য চাইজ। ভাত এটা ইয়াত। তো আমাৰ চব আহি গ'ল। এইফালে মাংস লৈ আছে। তো গাইজ, ফাইনেলি মই আহি পালোঁ এয়াৰপৰ্ট। তো এতিয়া গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আমি যাই আছোঁ। আমাৰ ফ্লাইট কেইটা বজাত আছে? 2টা বজাত। 2টা বজাত আমাৰ ফ্লাইট আছে, কিন্তু আগতে আহিব লগা হ'ল। ভাগৰ লাগিছে। বৰ্ডিং পাছ হোৱাই মানে। ইয়াতে আমাৰ লাগেজবোৰ ৰখি আছে, দাসে টিকেট চাই আছে। এতিয়া ল'ব লাগে হা, মোৰ এনে চৰ্দি হৈ আছে বোলে, কৰোণা বুলি কৈ দিলোঁ। একচুৱেলি ইয়াতে মানে অলপ টিকেট মাস্ক মাৰিব লাগিব। এইফালে আপোনাৰ ইয়াত চলি আছে, ইয়াত টিকেট চেকিং চলি আছে। কেনেকুৱা ফিলিং? ফিলিং বহুত ভাল হয়। গোৱা ফাৰ্ষ্ট টাইম গৈছোঁ, ফ্লাইটতো ফাৰ্ষ্ট টাইম আজি আমি গৰমটো পোৱা নাছিলোঁ, কিন্তু গৰমটো আজি পাইছোঁ। ঐ ধৰ না এইটো আমাৰ ক'ত আছে? ইয়াতে মানে চব ফ্লাইটৰে বেলেগ বেলেগ, চব কোম্পানীৰ এইটো বেলেগ বেলেগ হয়। ইয়াতে আমাৰ তাতে আছে ইণ্ডিগ', এইটো ইণ্ডিগ', চব ইণ্ডিগ' ইয়াতে লাইন পাতিব লাগিব। আমাৰ মানে বৰ্ডিং পাছটোত অকণমান প্ৰব্লেম হৈ গৈছিলে। তো অনলাইন যোনটো বৰ্ডিং পাছ হ'লে, সেই বৰ্ডিং পাছটো মানে ওলোৱা নাছিলে। তো এতিয়া দাসত গৈছে ওলাবৰ কাৰণে, আৰু এইফালে আপোনাৰ বৰ্ডিং পাছটো দেখাই পেলাই চিকিউৰিটি চেকআপ হ'ব, এইবোৰ কৰিব লাগিব। অকণমান টাইম লাগিব। তো নেক্সট টাইম কামবোৰ কৰিলোঁ, চেকিংবোৰ কৰিলোঁ, চিকিউৰিটি চেকআপবোৰ কৰি লৈ পেলাই আপোনাক লগ পাইছোঁ। কিমান? এতিয়া ভাল খবৰ এটা দিছে, ফ্লাইটখন দিলে 2:45 ফ্লাইট আছে, কিন্তু 2টা বজাত হ'ব লাগিছিলে, 45 মিনিটছ দিলে। ঐ বেগ নালাগে কিয়? তো ফাইনেলি আমাৰ ফ্লাইটখন পূৰা 1 ঘণ্টা দিলে আছে। 1 ঘণ্টা দিলে আছিলে, 1 ঘণ্টা 2 ঘণ্টা দিলে আছে। আমাৰ ফ্লাইটখন 2 ঘণ্টা দিলে আছে। তো এতিয়া আমাক ৰিফ্ৰেছমেণ্টৰ কাৰণে কিবা দি আছে। দিলে হ'লে এনেকুৱা হয়, মানে ফাইনেলি কিবা এটা হ'লে কিবা এটা ভালেই হয়। আহি গৈছে আমাৰ বৰ্ডিং পাছ, টিকেট আহি গ'ল আমাৰ পাছ। তাৰপিছত এতিয়া আমি 2nd ফ্ল'ৰত যাই আছোঁ। এইফালেদি তাত আমাৰ ৰিফ্ৰেছমেণ্ট ৰেডি হৈ আছে। কিবা ৰিফ্ৰেছমেণ্ট দিব বোলে, আৰু অলপ বহি পেলাই আটা চাটা মাৰোঁ, আৰু কি কৰিম, উপায় নাই। 3টা বজালৈকে এতিয়া বাজিছে কেইটা? 12:30 বাজিছে। তো গাইছ, এতিয়া আমি যাই আছোঁ চিকিউৰিটি চেক হৈ আছে এইফালে।
ইয়াতে চিকিউৰিটি চেকআপ হৈছিলে ভাই সাহেব খাতৰা মানে অকণমান যদি ইখিনমান যদি লোহাও পায় মেটেল পাইছে মানে ইয়াতে কেনেকুৱা হয় আপোনাৰ বেল্টটো পিন্ধিব নোৱাৰিব বেল চেল চব খুলিব লগা হৈছে বেল্ট খুলিব লগা হৈছে আচলতে মই নাজানো দে কি ক'ব লাগে কাৰণ মই প্ৰথমবাৰ আহিছোঁ আজি ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ দেই মোৰ একদম লাইফৰ ফাৰ্ষ্ট টাইম মই ফ্লাইটত উঠি আছোঁ মোৰো ফাৰ্ষ্ট টাইম ঘড়ীৰ পৰা আদি কৰি পেনৰ বেল্টলৈকে খুলিব লগা হৈছে ভাই লেংটা হ'লে বাকী এনেকুৱা বেয়া অৱস্থা বেগটোতো একো নাই চশমা ঘড়ী পাৰ্চ মোবাইল চব দি দিব লগা হৈছে বেল্ট কেতিয়া জোতাও খোলে বোলে জোতাও খুলি যায় ঠিক নাই জোতাত বোলে বেছি মেটেল লগোৱা বস্তু আছে খুলি দিব চিকিউৰিটি হোৱাটো ভাল অঁ ইমান ডাঙৰ এটা মানে কি কৰিলে কওক মানে ইমান ডাঙৰ এটা ন এয়াৰপৰ্ট এটা ইমান মানুহ থাকে তো এইটো হয় বাৰু মেক্সিমাম মানে টাৰ্গেট এইবিলাকে কৰে তো এতিয়া এইফালে কিবা কিবি আছে আমাৰ ফ্লাইটটো 2.45 আৱাৰ্ছ তো গাইজ ফ্লাইট ডিলে হোৱাৰ এটা সুবিধা এডভান্টেজ হ'ল ফ্ৰী খানা তো ফ্ৰী খানা দি আছে এইফালে আমাৰ কাৰী কিটচেনত বৰা প্ৰথমে টিকেট দেখাব লাগিব তাৰপিছত দিব তো আমি টিকেট দেখাই কি বা দি আছে বিৰিয়ানী চাগে কথা দিম এয়াৰপৰ্টৰ ভিতৰত বাৰ আছে দেখাই না ব্ৰাছটো দেখাব কিন্তু এয়াৰপৰ্টৰ ভিতৰত এখন বাৰ আছে অঁ জানা বাৰটো দেখাই আছোঁ এটা ধুনীয়া বাৰ দেখাই আছোঁ আপোনালোকক এইখন বাৰ এখন বাৰ ঐ আমাৰ গুৱাহাটী এয়াৰপৰ্টত বাৰ আছে বোলে মই গম নাপাওঁ মইতো আজিলৈকে যোৱা নাই এইটো ভিডিঅ' কাটি দিম নিদিয়া আমি তাতে যদি দেখা পাওঁ নাই চাগে দেই কিন্তু অপেন খাই আছোঁ বিন্দাছ খাই আছোঁ তাত আমি যোনটো টানেলদি যাম সেইটো টানেলত আমি শ্বৰ্টকাট বেছি নাপাওঁ ৰাস্তা বেলেগ মোৰ বিৰাট গা বেয়া চৰ্দি হৈ আছে বৰ্তমান মাৰিম তো এতিয়া কি কৰিব আমি খাই লওঁ নেকি তো আমি ফাইনেলি আহি পাই গৈছোঁ টিকেট আহি গ'ল আমাৰ এণ্ট্ৰি আছে ইয়াতে আমি যাই আছোঁ আপোনাৰ এইখন ফ্লাইটত এইখনত যাই আছোঁ আমি তো যাওঁ তাৰ ভিতৰত লাগেজবোৰ সোমাই আছে তো আমাৰ গেট নম্বৰ 6ত যাব লাগিব কোনফালে আছে এইফালে আছে ন গেট নম্বৰ 6 to 8 লিখা আছে অঁ 6ৰ এইফালে যাব লাগিব এতিয়া আমি যাই আছোঁ ৰাস্তাটো বৰ ধুনীয়া হয় কিন্তু এই পূৰা খালী দেখোন অকল আমিয়ে নেকি ঐ হা শিৱম বহুত দিলে হৈছে য'ত 3টা বজাত আহিব লাগে সেইটো এতিয়া 5টা বজাইছে 3টা বজাত 2টা 4 অঁ 2টাত আহিব লগা আছিলে এতিয়া 5টা বাজিল পূৰা খালী নাই এইটো চা কি লিখা আছে এফ স্পেচ কে লাখ ফাক লাখ মানে বুজিলি বস্তুটো চা তো পূৰা খালী এতিয়া এই গোটেই প্লেনখন এতিয়া মোৰ প্ৰাইভেট জেট হিচাপে ঘোষণা কৰা হৈছে এতিয়া আমাৰ পৰা প্ৰাইভেট জেট হ'ব এখন প্ৰাইভেট জেট হিচাপে ঘোষণা কৰা হৈছে এতিয়া মই যাই আছোঁ 6 নম্বৰ গেটত 6 নম্বৰ গেটটো এইফালে আছে আমি টিকেটটো বিজনেছ ক্লাছত বুলি কওঁ প্ৰাইভেট বিজনেছ ক্লাছ নাই মই গোটেই প্লেনখনে পূৰা প্ৰাইভেট জেট কৰি দিছোঁ কোনো মানুহ নাই এই এটা উঠাই লৈছোঁ দেখাত ধুনীয়া কিন্তু পূৰা কাৰ্পেট পাৰা আছে ইয়াতে 38B আৰু এখন ফ্লাইট ৰখি আছে আমাৰ কাৰণে অঁ ৰখাই থৈ দিছে ইয়াতে কি শিৱম কেনেকুৱা হা মই ফাৰ্ষ্ট টাইম আজি ফ্লাইটত উঠিছোঁ মজা লাগিব ভাল লাগিছে এক্সাইটেড পূৰা ভয়ো লাগি আছে ঘপকৈ বোলে খং উঠে ভাল কিয় ইমান দেৰি কৰিছে বহুত লেট কৰা দিছে কিন্তু ফ্ৰীতে খাব পালোঁ লৈছোঁ একচুৱেলি লেট কৰা এটা ভালো হ'ল আমি ফ্ৰীতে খাব পালোঁ কিন্তু ইমানো খাচ নাছিলে আৰু যি বিৰিয়ানী দিছে দিছে যে নাই মোমেণ্টকৈ কোৱা নাই মোমাই ভাল এই তোৰ ৰাইতাখিনিত যি টেঙা টেঙাটোৱে খুৱাইছে পেট ফুলিব মই ৰাতিপুৱাৰ পৰা খালি ৰখাই আছে আমাক আকৌ এটা 2 মিনিট ৰখাব দিছে ৰখাই আছে আৰু 2 মিনিট কি হ'ব প্ৰাইভেট জেট যে নাই টাইম লাগেতো অলপ ড্ৰাইভাৰ চাইভাৰ আহিছে ড্ৰাইভাৰ বোলে হেণ্ডিমেন কেইটা আহিব ফাইনেলি আমাক খুলি দিছে তো ফাইনেলি আমাক খুলি দিলে আমি তো চাই আছো কেনে তোৰ বেগ ক'ত খাতৰা এই পিছফালে কি মজা কি মজা হা না ভিডিঅ' চলি আছে আমাৰ
মই যাবা ভাল লাগিছে কেনেকুৱা লাগিছে মজা ভালনে এতিয়া ভিডিঅ' ভাল লাগিছে নে নাই চব পঢ়িবি চাবি চবতে ৰখিব লাগে নেকি নাই ভিডিঅ' কৰি আছে গোৱাৰ পৰা দিল্লী যোৱা মানুহ বেছি নাই সেইকাৰণে দিল্লীত ৰখাব আৰু মানুহ উঠাই পেলাই আৰু যাব বেছি বেছি 15টা মান হৈছে অঁ বেছি মানুহ নাই গোটেই Hi. Hi. How are you? Fine. What about you? Thank you. Oh, smoky হৈছে Hi, ma'am. ধোৱা কৰি দিছে नमस्कार कृपया अपने बड़े बैग्स को अपने निर्धारित सीटों के ऊपर वाले ओवरहेड 38C और छोटे बैग्स को सामने वाली कुर्सी के नीचे रखें रो 8 ক'ত আছে টিকেট নম্বৰ ক'ত विकास वाली रो में रखें। 60 मैगजीन हमारा मेन्यू 38C पास के QR कोड মোৰ C हमारी सेवा चिंता के बाद शुरू होगी তো বৰ্তমান আমি আছোঁ ফ্লাইটৰ ভিতৰত নে কি পৰা এতিয়া চবফালে দেখোন ধোঁৱাই ধোঁৱা পৰীক্ষাত কিন্তু কেতিয়া লাষ্টত বহি নাপালোঁ ফ্লাইটত লাষ্টত বহিছোঁ আহি পৰীক্ষাত আমাক সদায় ফাৰ্ষ্টত বহাই সদায় ফাৰ্ষ্টত বহাই জাৰ্কিং হ'ব নেকি ইয়াত বহুত ফ্লাইটত পিছৰ চিটত পৰিছোঁ জাৰ্কিং হ'ব এইটো কি I am 16 going on 17 শুন নাচিব মোৰ ফালে দেখা মোৰ ন বেছি ভাল হ'ব এয়াৰ হোষ্টেছবোৰ চব পিছফালে আছে অঁ থাক তুমি পৰা ভয় লাগছে না প্ৰথমবাৰ মোৰ ফালে দেখা অঁ দেখাই প্ৰথমবাৰ উঠিছোঁ ন ভয় লাগিছে অলপ বেয়া ভয় লাগিছে ভয় মানে কি এক্সাইটমেণ্ট আছে আৰু দেখিছে কিমান দিল্লী তো গাইজ আমি ফাইনেলি আহি পালোঁ দিল্লী দিল্লী তো ইয়াৰ পৰা আমাৰ ফ্লাইট কেনেকৈ কি কৰা যায় চাম আমি সুধিব লাগিব অলপ নে কি হয় কেনেকুৱা লাগিল দিল্লী আহি পাই গ'লোঁ আৰু এতিয়া আমাৰ আকৌ নেক্সট প্লেচ আছে দিল্লী টু গুৱাহাটী চাওঁ মজা লাগিছে চ' গাইজ বৰ্তমান আমি চেম প্লেনতে আছোঁ ফ্লাইট চেঞ্জ কৰিব লগা হোৱা নাই ধোঁৱা আকৌ ধোঁৱা তো এতিয়া আমাৰ চাগে 2 ঘণ্টামান লাগিব চাগে 2 ঘণ্টাত আৰু লাগিব আমি কি কাম কৰিছোঁ কচোন ট্ৰেইনত আমি চানাচুৰ খাই আছোঁ বেয়া চানাচুৰ বিস্কুটৰ পেকেট এইবিলাক বিস্কুট লৈ উৎপাত কেকো আছে কেক খাম খাব লাগিব আমাৰ সেই বাছত ট্ৰেইনে যোৱা আদত নগ'ল আৰু আমি এটা মেগীত 200 টকাকৈ লৈছোঁ এটা মেগীত 200 টকা লৈছোঁ এক কাপ কফিত কিমান লৈ যায় 100 টকা নে 100 টকা এতিয়া মানুহ এজনে মেগী 2টা কফি কিনিছে 400 টকা বিল দিছে আজি কফি লৈ আছোঁ কফি খাম মই কফি ল'ম এটা দুইটা মগে ডাইৰেক্ট একেবাৰে গুৱাহাটীত যাই লগ পাই আছোঁ অঁ গুৱাহাটীতে যে লগ পাইছোঁ একচুৱেলি বহুত ডিলে হৈ আছে আমাৰ এতিয়া কেইটা বাজিলে 7:40 ইয়াতে হৈ গ'ল তো চাওঁ ডাইৰেক্ট গুৱাহাটী টাইম লাগিব তো ডাইৰেক্ট গুৱাহাটীত যাই লগ পাই চাওঁ তেতিয়া অকণমান ৰেষ্ট ল'ম অলপ ভিউ চাব ভিউ এই ৰাতিখন ভিউ একো দেখা নাপায় আৰু অলপমান ফ্লাইটটো অলপ টেক অফ কৰাটো ঠিক আছে কি হ'ল না যি হ'লে কেলা কেমেৰাটো লৈ আহ মন নকৰে তাত মই বেলেগ লৈ আছোঁ কি হৈছে হাত বান্ধি দিয়ে চুইচ একোৱে দেখা নাপায় এইটোৱে ভাল লাগিছে
কিবা ৰোলাৰ কোষ্টাৰ উঠাই যেন লাগে তো গাইজ ফাইনেলি আমি আহি পালোঁ গুৱাহাটী গুৱাহাটীত মাস্ক নালাগে কিন্তু এয়াৰপৰ্ট লাগে ডাইৰেক্ট যাওঁ মোৰ কাণখন কিবা তাল কৰি আছে ধুনীয়াকৈ চাহ একাপ খাওঁ মোৰ কাণ তাল কৰি আছে গম পাইছেনে নাজানো কি হৈছে কাণ কিবা মোৰ বন্ধ হৈ আছে তো বাহিৰত যায় ব্লগটো কণ্টিনিউ কৰি আছোঁ ফাইনেলি আমি আহি পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট নিজৰ জেগা নিজৰ জেগা এতিয়া পৰা কিবা এটা ফ্ৰীডম লাগি আছে মানে যিমানে যি নহওক গুৱাহাটী গুৱাহাটী নিজৰ জেগা এতিয়া নিজৰে সুকীয়া আছে মজা মোৰ কিন্তু ফাৰ্ষ্ট টাইম আহিছে ময়ো ফাৰ্ষ্ট টাইম আহি আছোঁ কিবা গৰম মাজে মাজে ঠাণ্ডা হয় দেখোন সিহঁতকেইটা বেগ সেইফালে আহিব বেগটো লৈ লওঁ ঐ বৰা এইটো কি ৰে কোনটো মজা লাগিছিলে ইউএছটি মানে ভিতৰত যখন ইয়াতেও আছে চাব ৰ'বা ডিছপ্লে এই ডিছপ্লে হ'ব তাতে ইউএছটি মানে যাত্ৰা যাই আছে USTM চবতে যাত্ৰা অঁ Actually কি হৈছে ন? ইউএছটিৰ পৰা এম ডি পাছ কৰা দেই মই পঢ়ি আহিছিলোঁ সেইকাৰণে আমিও এই আমাৰ ইউএছটিৰ প্ৰডাক্টেই হয় প্ৰডাক্ট নেকি এইকেইটা শিৱ মই বেগকেইটা লৈ লওঁ ৰখি আছে বেগটো বেগকেইটা নিদিয়ে নেকি চা ইউএছটি চাগে USTM অলপ প্ৰমোশ্যন হৈ গৈছে ইয়াতে কিন্তু ভাল হয় দেই মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ ৰিয়েলি গুড এনভাইৰমেণ্টটো বহুত ভাল হয় মানিব লাগে আৰু খৰচা কৰে বে ইউএছটি খাতৰা খৰচা কৰে কিন্তু মানে ক'ব নোৱাৰো আৰু। কনজুচ আমি নকৰে বে ইউএছটি তো বৰ্তমান আমি বেগ চেগ পালোঁ গোটেই হৈ গ'ল আমাৰ ৰেডি বৰা তই লাহে লাহে যা ভাগৰ লাগিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ চিল আই লাভ গুৱাহাটী এইটো দেখিলে ভাল লাগে বলটো অলপ হয় নহয় মোৰ মাতটো একেবাৰে বহি থাকিলোঁ কাণ চান বন্ধ এতিয়াও হৈ আছে কি কিবা ক'বা আমি গুৱাহাটী পাব লগা আছিল 7টা বজাত আমি পাইছোঁ আহি 10:30 বজাত তো ঠিক আছে গাইজ বৰ্তমান আমি যাওঁ বাহিৰত আমাৰ কাৰণে মানুহ ৰখি আছে ঐ টেক্সি কিমান লাগে 1800 টকা লাগে টেক্সি 1800 টকা লাগে ইয়াৰ পৰা আমাৰ পাণবজাৰ আৰু DPI-লৈকে যাবলৈ তাৰ পৰা আমাক আজি আহিব তুমি ক'ত গৈছিলা হয় নি ভাল লাগিলে ভাল লাগিছিলে হা ভাল লাগিলে ভাল লাগিল নেকি ঘৰ ফাইনেলি আমাৰ গুৱাহাটী ট্ৰিপ ইমানখিনিতে অন্ত পৰিছে তো দাস আহি পেলাই ঘৰ এয়া বেগ চেগ নমাই আছে দাসে এইফালে গাড়ীত বাকীখিনি আছে বাকীখিনি মই অলপ দূৰলৈ যাব লাগিব বৰাই ঘৰত যে ৰ'দটো সমাপ্ত কৰি দিবে তো ভাল লাগিল ট্ৰিপটো বহুতখিনি এনজয়মেণ্ট হ'ল বহুতখিনি অকণমান আহিলে বন্ধ কৰি দিওঁ অঁ অঁ ওপৰ নিচ কিবা কিবি হ'ল তো বহুত ভাল লাগিল নে কি ভাল লাগিল ভাল লাগে তুমি দুখনত দিলোঁ গাড়ীৰ কাৰণে মই এক দি দিছোঁ অ' দাদা 900 টকা লৈ ল'ব হ'ব দিয়ক এইটো মই 1500 2000 টকা পাওঁ এই 20 আমাৰ